হেল্ল' এভৰিৱান, মই নিতুমণি। এইটো দিন হৈছে মোৰ জোৰোণৰ পিছদিনা আৰু এয়া গা পা ধুই উঠি এয়া আইনাৰ সন্মুখত মই ফটো ল'বলৈ ওলাইছোঁ। আৰু এয়া আছিলে মোৰ জোৰোণৰ পিছদিনাৰ পৰা এটা নতুন দায়িত্ব। আৰু যিহেতু মোৰ জোৰোণৰ পিছদিনা বিয়া নাছিলে, তো মাজত এদিন গিফ্ট আছিলে, তো অলপ সময় পাইছিলোঁ আৰু এয়া পুৱাৰ ভাত সাজ খাইছিলোঁ। আৰু এইখিনি মই ৰেকৰ্ড কৰি দিছোঁ এটা স্মৃতি হিচাপে ৰখ বুলি। আৰু এয়াত দুপৰীয়াৰ চাহ কাপ, জেঠিহঁতো আছিলে, মাহীহঁতো আছিলে, আমি একেলগে মিলি চাহ কাপ খালোঁ দুপৰীয়াৰ। আৰু এয়া আছিলে আমাৰ চোতালখন, মানুহ নাছিলে তেতিয়া, আৰু বিয়াৰ দিনা একদম মানুহে ভৰি পৰিব। আৰু সেয়া আছিলে কইনা বহোৱা ঠাইখিনি। লগতে এয়া মাহীহঁতে আঞ্জা বনালে, যিহেতু দুপৰীয়াৰ ভাত সাজ আজি একেলগে খাম। এয়া চবকেইটাই যোগাৰ কৰি দিছে। লগতে এয়া মাছখিনিও আহি পালে আৰু সকলোৱে মাছ চোৱাত ব্যস্ত আছিলে তেতিয়া। এয়া মাছ দেউতা, মা, মাহী, জেঠি চব। এইখিনি সময় যে স্মৃতি হৈ ৰৈ যাব। সকলোৱে কাম কৰি হেল্প কৰি দিছে, কিন্তু মই অকল বহিছোঁ, সকলোকে চাইছোঁ কোনে কি কৰিছে, কাৰণ মোৰ দিন আছিল সেইদিনা। দুপৰীয়াৰ ভাত সাজ খোৱা সময়ত ৰেকৰ্ড কৰিব নহ'ল। তাৰপিছত ভাত খাই উঠি এয়া মাহীয়ে মাছখিনি ধুলে আৰু এটা দুটাকৈ মানুহেও খবৰ ল'ব আহিছিল। এইখিনি আছিল গধূলিৰ সময়খিনি আৰু ইমান যে ফূৰ্তি কৰিলে মিলি কিনে। এয়া গাঁৱৰ দাদাসকলে সজাই আছিল আমাৰ মণ্ডপটো। আৰু এয়া তাৰপিছত আমি ভাত খালোঁ, ৰাতিৰ ভাত সাজ। আৰু আমি গোটেইকেইটা চিষ্টাৰ একেলগে বহি লৈছোঁ, লগতে মাহীও বহি লৈছে। আৰু এয়া সকলোৱে বহি কিনে ভাতখিনি খালোঁ ৰাতিৰ। এই সাজ ভাতেই আছিলে মোৰ ছোৱালী জীৱনৰ লাষ্ট ভাত সাজ, আৰু সকলোৱে মিলি খালোঁ, এনজয় কৰিলোঁ। এয়া আছিলে আমাৰ ৰাতিৰ সময়খিনি, আৰু সকলোৱে মিলি এনেকুৱা নাছিলে, লগতে মোকো নোচোৱালে। বাৰু ভিডিঅ'টো আছিল ইমানেই, আজিলৈ এৰিছোঁ, বাই।